ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং ৮ আমাৰ উৎসৱসমূহ নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ। এয়া অনুশীলনী। ১ নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ লিখা। মই প্ৰথমতে এই প্ৰশ্নকেইটা পঢ়ি দিছোঁ, তাৰ পাছত আমি উত্তৰসমূহ আলোচনা কৰিম। শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? এতিয়া এই প্ৰশ্নকেইটাৰ উত্তৰ আমি এইদৰে লিখিব পাৰোঁ। ক নম্বৰটো আছিলে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব গুৰু নানক জয়ন্তী। খ নম্বৰ বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? উত্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে। গ নম্বৰ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? ইয়াৰ উত্তৰটো হ'ব মাঘ বিহু বা ভোগালী বিহুৰ লগত। খ নম্বৰ বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? উত্তৰ বহাগ মাহৰ পূৰ্ণিমা তিথিত, অৰ্থাৎ বহাগ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। ঙ নম্বৰ সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ফাকুৱা বা হোলী। এতিয়া ২ নম্বৰ প্ৰশ্নটো চাওঁ। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। খ নম্বৰ গুৰু নানক বুদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। আমি জানো গুৰু নানক শিখ ধৰ্মৰ প্ৰৱৰ্তক, গতিকে এইটো হ'ব শিখ। খ নম্বৰ বিহু, হোলী, দেৱালী এক কৃষিভিত্তিক উৎসৱ। কৃষিভিত্তিক উৎসৱ হৈছে বিহু। খ নম্বৰ এইবাৰ গ নম্বৰ ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহুত ভেলাঘৰ সজা হয়। ভেলাঘৰ ভোগালী বিহুত সজা হয়। এতিয়া ৩ নম্বৰ কুৱেশ্যনৰ পৰা চাবা। ৩ নম্বৰ উৎসৱ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যক উৎসৱ বুলি কোৱা হয়। ৪ নম্বৰটো চাবা। আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে। সেয়েহে আমি উৎসৱসমূহ পালন কৰিব লাগে। ৫ নম্বৰটো আছে তুমি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে ৫টা বাক্য লিখা। ইয়াৰ উত্তৰটো লিখিছোঁ বিহু। তোমালোকে বেলেগো লিখিব পাৰিবা। যি কি নহওক, এতিয়া আমি বিহুৰ বিষয়ে ৫টা বাক্য লিখিছোঁ। ইয়াত ১, ২, ৩, ৪, ৫টা বাক্য লিখিছোঁ। বিহু অসমৰ জাতীয় উৎসৱ। বিহু হৈছে কৃষিভিত্তিক উৎসৱ। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমৰ সকলোৱে বিহু পালন কৰে। বিহু তিনিটা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। আৰু বিহুত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। ৬ নম্বৰটো চাবা। ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাকুৱা উৎসৱ পালন কৰা হয়। এই উৎসৱত এজনে আনজনৰ গাত ৰং সানে। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ভাৰতৰ ভিন ভিন ঠাইত ফাকুৱা বা হোলী বিভিন্ন ধৰণে পালন কৰা হয়। ৭ নম্বৰ প্ৰশ্নটো মাঘ বিহুত কি কি কৰা হয়? সেই বিষয়ে ৫টা বাক্য লিখা। উত্তৰটো আমি মাঘ বিহুত কি কি কৰা হয় আমি ৫টা বাক্য লিখিছোঁ। ক, খ, গ, ঘ, ঙ। ইয়াত চাবা। প্ৰথমটো লিখিছোঁ মাঘ বিহুৰ সময়ত অসমৰ মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰায়। খ নম্বৰ পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে। গ নম্বৰ উৰুকাৰ নিশা ৰাইজে মিলিজুলি ভোজ ভাত খায়। খ নম্বৰ পাছদিনা পুৱাই গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলায়। ঙ নম্বৰ মানুহৰ ঘৰত সান্দহ, দৈ চিৰা, পিঠা পনা আদি প্ৰস্তুত কৰা হয়। ৮ নম্বৰ প্ৰশ্নটো চাবা।
গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰি আৰু কি কৰা হয়? ইয়াৰ উত্তৰটো হ'ব গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। এইদৰেই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। এতিয়া 9 নম্বৰ প্ৰশ্নটো, এজোপা খ্ৰীষ্টমাছ গছ আঁকা। তোমালোকে এইদৰে আঁকিব পাৰিবা, মই দেখুৱাই দিছোঁ। তোমালোকে নিশ্চয় এই ছবিখন দেখিছা। এই ছবিখনৰ নিচিনা তোমালোকে খ্ৰীষ্টমাছ এজোপা গছ আঁকিব পাৰিবা। 10 নম্বৰ, ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ তৈয়াৰ কৰা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।